हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज मैं आपनालोকক जनाब विचारिছোঁ पीएम किसान सम्मान निधिर जी 17 नং किस्ती সেই 17 নং কিস্তিটো আপোনালোকে কেতিয়া পাব। এই মুহূৰ্তত হয়তো আপোনালোকৰ পीएम কিষাণৰ ধন আহি যাব পাৰে। সেয়েহে আপোনালোকক জনাব বিচাৰিছোঁ পीएम কিষাণৰ ধন পাবৰ কাৰণে আপোনালোকে দুটামান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। ইয়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যদি আপোনালোকে মোৰ চেনেলটো এতিয়া নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকে চেনেলটো লাইক শেয়াৰ কমেন্ট কৰিব, লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ চাব পাৰে আৰু আগতীয়া তথ্যবোৰ আপোনালোকে পাই থাকিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম ফাইল খুলিয়েই কৃষকসকলৰ বাবে এটা ভাল খবৰ দিছে। সেই ভাল খবৰটো হৈছে আপোনালোকৰ পीएम কিষাণৰ সন্মান নিধিৰ যি 17 নং কিস্তি সেই 17 নং কিস্তিটো আপোনালোকক মুকলি কৰি দিব। ঠিক আছে, আপোনালোকৰ যি 17 নং কিস্তি সেই 17 নং কিস্তিটো মুকলি কৰি দিলে যোৱাকালি, কিন্তু এতিয়ালৈকে আপোনালোকৰ ওচৰত যিটো পইচা সেই পইচাটো এতিয়ালৈকে ট্ৰান্সফাৰ কৰা নাই। অতি সোনকালে আপোনালোকৰ একাউণ্টত যি আপোনালোকৰ পीएम কিষাণ সন্মান নিধিৰ 17 নং কিস্তি সেই 17 নং কিস্তিটো আপোনালোকে পাই যাব। কিন্তু ইয়াৰ আগতে আপোনালোকে দুটামান কাম কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ যি पीएम কিষাণ সন্মান নিধিৰ যি 17 নং কিস্তি সেই 17 নং কিস্তিটো আপোনালোকে পাব। আৰু ইয়াৰ আগতে যদি আপোনালোকে पीएम কিষাণৰ ধন পোৱা নাছিলে তেতিয়াহ'লে আপোনালোকে এই কামটো কৰিলে আপোনালোকৰ যি পইচা সেই পইচাটো আপোনালোকে একেলগে পাব। সেয়েহে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যদি এতিয়ালৈকে আপোনালোকৰ KYC কৰা নাই তেতিয়াহ'লে আপোনালোকৰ যি KYC সেই KYCটো আপোনালোকৰ যিকোনো এটা নিয়াৰেষ্ট CSC চেণ্টাৰৰ কাষত গৈ আপোনালোকে তাত আধাৰ কাৰ্ডৰ লগত বায়োমেট্ৰিকভাৱে আপোনালোকৰ KYC খন কৰি লওক যাতে আপোনালোকৰ 17 নং কিস্তি আৰু ইয়াৰ আগত নোপোৱা যিখিনি কিস্তি আছিলে সেইখিনি আপোনালোকে একেলগে পায়। আপোনালোকক জনাব বিচাৰিছোঁ पीएम কিষাণ সন্মান নিধি যদি টকা পাবলৈ হ'লে আপোনালোকে যদি KYC নকৰে তেতিয়াহ'লে আপোনালোকে 1 টকাও লাভ নকৰে। সেয়েহে আপোনালোকে KYCটো কৰাৰ বাধ্যতামূলক হয়। আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম ফাইল খুলি কৃষকসকলক ডাঙৰ খবৰ দিছে। সেই ডাঙৰ খবৰটোৱে হৈছে আপোনালোকৰ যি पीएम কিষাণ সন্মান নিধিৰ যি টকা সেই টকাটো মুকলি কৰি দিছে, কিন্তু এতিয়ালৈকে আপোনালোকৰ যি টকা সেই টকাটো ট্ৰান্সফাৰ কৰি দিয়া নাই। হয়তো আপোনালোকক এই সপ্তাহৰ ভিতৰতে আপোনালোকৰ যি টকা সেই টকাটো পাব পাৰে, নাইতোবা আপোনালোকে এই মাহৰ শেষৰ ফালে আপোনালোকে पीएम কিষাণ সন্মান নিধিৰ এই ধনটো আপোনালোকে পাই যাব। যদি আপোনালোকৰ এই ইনফৰমেশ্যনখিনি শুনি ভাল লাগিলে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।